আৰু কাঠটোৱে বেলেগ মানে কাঠটো বেলেগ আৰু এইটো কি কাঠৰ এইটো গমাৰি ডাল গছৰ ডাল এই লকডাউনৰ সময়তে কৰিছিলোঁ আৰু এই ভূপেনে যিটো বনাইছে যে কি কাঠৰ এইটো গমাৰি কাঠৰ ন এইটো কাঠৰ মূৰা এইটো হেৰি নিম গছৰ মূৰা এইখন বেং এটা পানীত থকা বেং এটা ই কি কৰে নিজৰ সত্ৰবিলাকক খাই বাচি থাকে লগৰবিলাকক মাৰি ই নিজে বাচি থাকে মচন্দটো তেনেকুৱা এইটো মচলি মাছ এটা খাই থাকি মাছ এটা খাইছে আৰু এইটো গমাৰি কাঠ কাঠৰ সেই বস্তু দেখি পেলাই আপুনি গম পাইছে যে কি বনাব লাগিব এইটো বলাৎকাৰৰ ছবি বলাৎকাৰী জন্তুৰ তুল্য হা এইটো এটা পুৰুষৰ ফিগাৰ ইয়াৰ মূৰৰ ওপৰত এইটো বাঘ ইয়াৰ মানে হেৰিটো বিবেকটো বুজাবলৈ গৈছোঁ আৰু এইটো বাঘ এইটো মহিলাৰ ফিগাৰ এইটো এটা আৰু গণেশ মূৰ্তি ভাগো গমাৰি কাঠ এই কালি এপূজা আব্দুল কালাম তিতা চপা কাঠ বহুত একদম হেৰি হৈছে মানে ফিনিচিংটো ধৰি লওক ফিনিচিংটো ধুনীয়া লাগিছে শিৱজনাও যথেষ্ট হেৰি হৈছে আৰু চবতকৈ ছবি এইটো ছবি এইটো ছবিটো অমৰ প্ৰেমৰ লাইটিংটো বেয়া হৈছে ছবিটো অমৰ প্ৰেমৰ ইয়াৰ প্ৰত্যেকটো কথাই অমৰ প্ৰেমটো যে দুইটাৰ মাজত যে হেৰি এটা আন্তৰিকতাটোক ফুটাই তুলিবলৈ হেৰি কৰা হৈছে আৰু ইয়াত ইমান সুন্দৰকৈ লাহেকৈ চুইছে মানে আলফুলকৈ চুইছে হয় নাই আৰু ইয়াত বহাৰ ধৰণটো মন কৰা একদম মানে আলাসত থকা নিচিনা যে মনৰ কথা যে দুইটাই পাতিছে সেইটো মানে ধুনীয়াকৈ হেৰি কৰিব পাৰি আপকামিং আহি আছে মাননীয় মুখ্যমন্ত্ৰীক দিব আপুনি নিজে লগ কৰি দিয়া আমাৰ এতিয়া মানে ভিডিঅ' যে কৰি আছে ইয়াত কৈছিলোঁ যে আপোনাৰ নিজে লগ কৰক কৰি দিয়া সেইটো ধৰি লওক আপোনাক সময়খন দিব এইটো মানে হেৰি এইটো বহুত বছৰ হ'ল এইটো প্ৰায় 86-87 পৰা 86 গড় ভাগ বনাই থৈছে সেইটো আঁতৰো আহে মানে মোক মানে ল'ৰাজনে কৈছিলে কৈছে এনেকৈ সৰু অকণমান গড় এটা লৈ আহিব এই বাচ্চাই খেলিব নোৱাৰিব ঠিক আছে